এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই বৰষা পুনৰবাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভালেই। আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ'। গতিকে ভিডিঅ'টোনো কি, বলক দেৰি নকৰি আৰম্ভ কৰোঁ। মই ৰেচিপিটো বনাবৰ কাৰণে নাৰিকল কাটি ল'লোঁ, এনেদৰে পিহি ল'লোঁ, মানে আচলতে মই পিহনাৰে, আৰু চেনি ল'লোঁ 1 কাপ, চুজি ল'লোঁ আধা বাতি, ঘিউ জোখ অনুসৰি ল'ব, আৰু মই মানে ময়দাখিনি মঠি থৈছিলোঁ সেইখিনি ঢাকি ৰাখিলোঁ। আৰু এতিয়া মই এখন পেনত অকণমান ঘি দি পেলাই মই চুজিখিনি অকণমান টাইম ভাজি ল'ম। অলপ টাইম ভজা হোৱাৰ পাছতে মই যিখিনি নাৰিকল ৰাখি লৈছিলোঁ, নাৰিকলখিনি মই ইয়াতে দি ল'ম, আৰু তাৰ লগতে মই দি দিম চেনিখিনি। আৰু এতিয়া এইখিনি মই ভালদৰে ফচফচীয়া হোৱালৈকে ভাজি ৰাখিম। এবিধ পিঠা হয়তো বহুতে বনাইছে, মই বহুতে বনোৱা দেখিছোঁ, আৰু বহুতৰ ঘৰতো খাইছোঁ। মই খাই বহুতে ভাল পাওঁ, আৰু সেইকাৰণে ভাবিলোঁ মই এই ৰেচিপিটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। গতিকে আপোনালোকে যদি বনাইছে তেতিয়াহ'লে গম পাইছে, আৰু যিসকলে বনোৱা নাই আপোনালোকে বনাই চাব পাৰে। ইয়াৰ কাৰণে এটা কাটাৰ প্ৰয়োজন হয়, আৰু সেইটো মই অৰ্ডাৰ কৰি আনি লৈছিলোঁ মিছ'ৰ পৰা, আৰু সেইটো মই আনবক্সিং কৰি নেদেখালোঁ কাৰণ দুটা বস্তুৱে আহিছিলে তাৰ লগত, সেইকাৰণে। আৰু মই এতিয়া এখন ৰুটি নিচিনাকৈ পাতলকৈ এনেদৰে ডাঙৰকৈ বেলি লৈছোঁ, যাতে কাটাটো ধুনীয়াকৈ সোমাই আকৌ বাঢ়ি যাব পাৰে, তাৰ কাৰণে সিমানটো ডাঙৰকৈ মই বেলি লৈছোঁ। আৰু এতিয়া যিখিনি নাৰিকল মই লৈছিলোঁ, নাৰিকল, চেনি, চুজি, সেইখিনি মই ইয়াৰ মাজতে দি সেইডাল কাটাৰে মই এনেদৰে কাটি দিম। আৰু ইয়াৰ যিখিনি অংশ বাঢ়ি গৈছে সেইখিনি হাতেৰে আপোনালোকে ছিঙি দিব পাৰে। জোৰকৈ টিপি দিয়াৰ পাছত এইখিনি নিজে এনেকৈ ছিগি যাব। এইটো বহুতে বনাইছে চাগে। আকৌ নেক্সটখন বনাবলৈ মই এনেদৰে বেলি ল'লোঁ, ৰুটিখন ডাঙৰকৈ অলপ বেলি লৈছোঁ। বাঢ়ি যোৱা অংশখিনি থৈ দি আকৌ বহুতৰ পৰা এনেকৈ বাঢ়ি যাব, আকৌ লাড়ু এটা কৰি আকৌ বনাব পৰা হ'ব, সেইকাৰণে মই থৈ দিছোঁ। আৰু নেক্সটখনো এনেদৰে বনাই লওঁ। একেটা ষ্টাইলতে এনেদৰে লৈ ল'লোঁ কাটাটোৰ ওপৰত, আৰু তলত নাৰিকলখিনি দি এনেদৰে মই চেপি দিছোঁ। এইটো নোহোৱাকৈও অৱশ্যে বনাব পাৰি। মই ইয়াৰ আগৰ এটা ৰেচিপি দিছিলোঁ, ৰেচিপিটোত এনেদৰে এনেকুৱা এটা ষ্টাইলত মই ভাপত দিয়া পিঠাটো বনাইছিলোঁ। সেইটোত মই কাটাৰটো ব্যৱহাৰ কৰা নাই। কাটাৰটো ব্যৱহাৰ নকৰাকৈও বনাব পাৰি, কিন্তু কাটাৰটো হ'লে যেনিবা এটা সমান জোখত হৈ যায়, সেইকাৰণে মই এইটো পিঠা কাটাৰেৰে বনালোঁ। এই পিঠাটোৰ নাম আচলতে কি বুলি কয় মই ভালদৰে নাজানো, ৰিয়েল নামটো কি হয়। মই চন্দ্ৰপুৰী বুলি জানো, আৰু বেলেগ বা কিবা নাম আছে যদিও মই নাজানো। আৰু যদি আছে আপোনালোকে কমেণ্ট কৰি মোক জনাব, মোৰ যদি কিবা ভুল হৈছে, আৰু যদি সেইটোৱে হয় বাৰু ঠিকে আছে। এইটো এটা বেলেগ এটা ষ্টাইল দিম, ছাইডটো অকণমান কাটি দিম। এইটো এনেদৰে মই কাটি লৈছোঁ, কটাৰ পাছত ইয়াৰ ছাইডটোত অকণমান ষ্টাইল দিম। চাই থাকক ভিডিঅ'টো আগলৈ। এনেদৰে উলিয়াই লৈছোঁ, তাৰ পাছত ইয়াৰ ছাইডকেইটা অকণমান ষ্টাইল এটা দি দিম। এইটো এনেদৰে হেঁচি এটা ফুল টাইপৰ বনাই দিম, আৰু ভাল লাগে দেখি তেতিয়া। যদি আপোনালোকে নিদিওঁ বুলি ভাবে তেতিয়া নিদিলেও একো কথা নাই, কিন্তু মই এইটো এটা দেখাব শ্ব' কাৰণে দিলোঁ, নিদিলেও একো কথা নাই। এইখিনি মোৰ কমপ্লিট হৈ গ'ল। মই 3টা দেখালোঁ, বাকীখিনি দেখাব নহ'ল, ভিডিঅ'টো দীঘল হ'ব যিহেতু। এইখিনি মোৰ কমপ্লিট কৰিলোঁ, আৰু মই এতিয়া এইখিনি তেলত ফ্ৰাই কৰিম। বলক
তেলখিনি মিডিয়াম ফ্লেমত গৰম কৰি ল'লোঁ আৰু এইখিনি এটা এটাকৈ ইয়াতে মই ফ্ৰাই কৰি ল'ম। ওপৰতো ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰিম, ৰঙচুৱা টাইপ হোৱালৈকে। আৰু এইটো গৰমে গৰমে খাবলৈ বেছি ধুনীয়াই হয়, ঠাণ্ডা হ'লে অকণমান টান হোৱা নিচিনা লাগে, গতিকে গৰমে গৰমে খাই খুব ভাল লাগে। আৰু এইখিনি অলপ টাইম ফ্ৰাই কৰাৰ পাছত মোৰ হ'ব, বেছি টাইম ফ্ৰাই কৰিব নালাগিব আৰু। গতিকে আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু আপোনালোকেও ট্ৰাই কৰি চাব। যদি কোনোবাই বনাইছে গম পাইছে চাগে, বিশেষকৈ নক'লেও হ'ব। আৰু বনাবলৈ একো টান নহয়, ৰুটি নিচিনা। আৰু কাটাৰটো হ'লেই হ'ল, কাটাৰটো নোহোৱাকৈও বনাব পাৰি অৱশ্যে। আৰু এইখিনি মোৰ অলৰেডি ফ্ৰাই কৰা হৈ গৈছে। মই এতিয়া কাঢ়ি ৰাখিম, কাৰণ নমোৱাৰ পাছত আৰু অলপ কালাৰটো উঠি আহিব। গতিকে মোৰ সেইখিনি ফ্ৰাই কৰা হৈ গ'ল, বাকীখিনি মই কৰি ল'ম। সেইখিনি হৈ গ'ল। আৰু গতিকে ৰেচিপিটো কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে এতিয়ালৈকে এইটো ৰেচিপি ট্ৰাই কৰা নাই কৰি চাব। মই এটা ফালি দেখুৱাইছোঁ, চাওকচোন। সেয়া ভিতৰত দিয়া নাৰিকলখিনি এনেদৰে ওলাব আৰু খুব ভাল হৈছিল। গতিকে আজিলৈ আহোঁ, আকৌ লগ পাম পুনৰ নতুন এটি ভিডিঅ' লৈ। গতিকে চাই থাকিব মোৰ চেনেলটো। বাই বাই।